নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই। মোৰ গাটো অলপ অসুস্থ আছিল, গতিকে ভিডিঅ'বোৰ আপলোড কৰিব পৰা নাই। আশা কৰোঁ সকলো ভালে আছে। আহক, পৰীক্ষা ওচৰ চাপি আহিলে সকলোৱে নিজে নিজে সকলো প্ৰস্তুত হৈছেই চাগে। নতুন আমি আকৌ কেইটামান প্ৰশ্ন আলোচনা কৰোঁ আহকচোন। ভাৰতীয় সংবিধান ৰচনা কৰা উপসমিতিৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিলে? একচুৱেলি উপসমিতি বুলিও নকয়, প্ৰশ্নটো সুধিলে কৰিব খচৰা সমিতিৰ অসমীয়া ব্যক্তি কোন আছিলে বুলি সুধিব পাৰে। গতিকে ইয়াতে প্ৰশ্ন সুধিব গোপীনাথ বৰদলৈ, মাণিক চন্দ্ৰ বৰুৱা, চৈয়দ মহম্মদ ছাদুল্লাহ আৰু তৰুণৰাম ফুকন। অপশ্যনটো হ'ব চৈয়দ মহম্মদ ছাদুল্লাহ। একচুৱেলি কি আছিলে, ভাৰতীয় সংবিধান যেতিয়া প্ৰথম সংবিধান বনাবৰ কাৰণে এখন সংবিধান সভাৰ গঠন কৰা হৈছিলে, সেই সংবিধান সভাৰ প্ৰথম সভাপতি আছিলে ৰাজেন্দ্ৰ প্ৰসাদ। আৰু তাৰপিছত তেওঁলোকে এখন আলোচনা কৰি আকৌ এখন ডক্টৰ বি আৰ আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা সমিতি, 7জনীয়া খচৰা সমিতি এখনৰ গঠন কৰি দিয়ে। সেই খচৰা সমিতিখনৰ দায়িত্ব আছিলে যে তেওঁলোকে বিভিন্ন দেশৰ সংবিধানসমূহ আলোচনা কৰি এখন নতুন সংবিধান ভাৰতলৈ প্ৰস্তুত কৰি উলিওৱা, সংবিধান সভাৰ আগত প্ৰস্তুত কৰা। সেই সমিতিৰহে সদস্য আছিলে চৈয়দ মহম্মদ ছাদুল্লাহ। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে যে তলত কোনগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত বিধানসভাৰ সদস্য নাছিলে? অপশ্যনটো কেইবাটাও দিছে। ইয়াৰ পিছত আছে মানে কি মুখ্যমন্ত্ৰী বা কি যিকোনো এজন হ'বৰ বাবে তেওঁলোক কি হ'ব লাগে, তেওঁ এই বিধানসভাৰ সদস্য নহ'লেও প্ৰায় 6 মাহলৈকে যিকোনো এটা পদ গ্ৰহণ কৰিব পাৰে। সেই তাৰ পৰিপ্ৰেক্ষিততে সেই অনুচ্ছেদটোৰ সহায় অনুযায়ীয়ে আমাৰ অসমৰ বিমলা প্ৰসাদ চলিহাই বিধানসভাৰ সদস্য নোহোৱাকৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন অকংগ্ৰেছী সন্মিলিত কোনখন চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিলে? সেইটোতো আপোনালোকে অপশ্যনটো গম পাইছে, চৈয়দ মহম্মদ ছাদুল্লাহৰ নেতৃত্বত গঠন কৰা হৈছিলে। ইয়াৰ পিছত আহিছিল অসমৰ প্ৰথমখন অকংগ্ৰেছী জনতা দলৰ চৰকাৰ কিমান চনত গঠন কৰা হৈছিলে? ইয়াৰ অপশ্যন কেইবাটাও দিয়া আছে, 1947 চন, 1978 চন, 1980 চন, 1985 চন। ইয়াৰ অপশ্যনটো হৈছে 1978 চন। আপোনালোকক ইয়াৰ এটা প্ৰশ্ন দিছিলে, ভাৰতীয় জনতা দলৰ সৃষ্টি কেতিয়া হৈছিলে? একচুৱেলি বিজেপি সৃষ্টি হোৱাৰ আগতে, জনতা পাৰ্টীৰ সৃষ্টি হোৱাৰ আগতে জনতা দলৰ সৃষ্টি হৈছিলে বহুত যুগৰ আগতে। কেতিয়া সৃষ্টি হৈছিলে সেইটো আপোনালোকে নিজে চাৰ্চ কৰি জানিব বুলি আশা কৰিলোঁ, নহ'লে কমেণ্টত জনাই দিব। ইয়াৰ পিছত আহিছে অসমৰ প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিলে? অপশ্যন কেইবাটাও আছে, শৰৎ চন্দ্ৰ সিংহ, মহেন্দ্ৰ মোহন চৌধুৰী, গোলাপ বৰাবৰ, প্ৰফুল্ল কুমাৰ মহন্ত। অকংগ্ৰেছী চৰকাৰ কিন্তু প্ৰথমখন হ'ব লাগিব। ইয়াততো প্ৰফুল্ল কুমাৰ মহন্ত সোমাই আছে দেশকে AJP দলৰ পৰা, কিন্তু অকংগ্ৰেছী বুলি ক'বলৈ যাওঁতে তেওঁ তাতে আকৌ প্ৰথম, তাৰে উত্তৰটো হৈছে গোলাপ বৰবৰা আছিলে প্ৰথম অসমৰ অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিলে? আমিতো স্বাধীন অসমৰ সকলোৱে প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম জানোৱেই, কিন্তু প্ৰথম ৰাজ্যপালগৰাকীৰ নাম কি আছিলে? তেওঁৰ নাম আছিলে আকবৰ হাইদৰি। ইয়াৰ অপশ্যন চি হ'ব। ইয়াৰ পিছত আছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি আছিলে? গতিকে এই প্ৰশ্নটোৰ উত্তৰ মইতো নক'লেও আপোনালোকে জানিব যে স্বাধীন অসমৰ মুখ্যমন্ত্ৰীগৰাকী প্ৰথম কোন আছিলে। গতিকে এইটো সকলোৱে জনা দৰকাৰ যে গোপীনাথ বৰদলৈ আছিলে। স্বাধীনতা আয়োগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিলে? গতিকে ইয়াতে অপশ্যন কেইবাটাও দিছে যে স্বাধীনতা আগৰ, স্বাধীন অসমৰ নহয় একচুৱেলি, বা স্বাধীন ভাৰতৰ নহয়, স্বাধীনতা আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিলে? তেওঁ আছিলে অসমৰ সংবিধানৰ খচৰা সমিতিৰ সদস্য ছাৰ চৈয়দ মহম্মদ ছাদুল্লাহ আছিলে স্বাধীনতা আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী আছিলে। ইয়াৰ পিছত আছে প্ৰথম অসমীয়া ৰাজ্যপালজন কোন? এইটো নহয় যে অসমৰ প্ৰথম ৰাজ্যপাল দেই, ইয়াত সুধিছে অসমীয়া প্ৰথম ৰাজ্যপাল কোন আছিলে। অসমৰ প্ৰথম ৰাজ্যপালটো আকবৰ হাইদৰি আছিলে, কিন্তু অসমীয়া হিচাপে প্ৰথম ৰাজ্যপালজন কোন আছিলে? তেওঁ আছিলে অপশ্যন চি বিষ্ণুৰাম মেধি।
ইয়াৰ পিছত হৈছে প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? এইটো সকলোৱে জানে। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকীৰ নাম হৈছে, ইয়াত এজনৰ বাহিৰেতো বাকী দুজন নহয়েই। উত্তৰটো হৈছে ফখৰুদ্দিন আলি আহমেদ। তেওঁ ইন্দিৰা গান্ধী চৰকাৰৰ দিনত ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে। তেওঁৰ দিনতে কি আছিলে, ইমাৰ্জেঞ্চি যিটো পাৱাৰ, সেই পাৱাৰটো ব্যৱহাৰ কৰিছিলে 1971 ইন্দিৰা গান্ধীয়ে। ইয়াৰ পিছৰ প্ৰশ্ন উত্তৰ সুধিছে যে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কোন আছিলে বা নাম কি আছিলে? ইয়াত কেইবাটাও অপশ্যন দিছে। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কোন আছিলে? আপোনালোকে এটা কথা জনা দৰকাৰ যে অসমৰ প্ৰথম কিন্তু মহিলা মুখ্যমন্ত্ৰী মুছলিম মানুহ আছিলে। সেই অপশ্যন হৈছে বি, ছৈয়দা আনোৱাৰা তাইমুৰ। ইয়াৰ পিছত হৈছে অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিলে? অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিলে? তেওঁ হৈছে বনেলী সাংমেং আছিলে অসমৰ প্ৰথম মহিলা মন্ত্ৰী। ইয়াৰ পিছত আছে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকীৰ নাম কোন আছিলে? প্ৰথম মহিলা বিত্তমন্ত্ৰী, সেইটো আপোনালোকে বৰ্তমান তেওঁ বিত্তমন্ত্ৰী কৰি আছে। গতিকে বৰ্তমানৰ বিত্তমন্ত্ৰীগৰাকী হৈছে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী। তেওঁ হৈছে অজন্তা নেওগ। ইয়াৰ পিছত হৈছে অসমৰ বিধানসভাৰ আসন কেইখন? তাত অপশ্যন কেইবাটাও দেখিছে, কিন্তু ইয়াৰে আপোনালোকে অসমৰ বিধানসভাৰ আসনৰ বিষয়ে জনাতকৈ দৰকাৰ আছে অসমৰ ৰাজ্যসভাৰ আসন কেইখন আৰু অসমৰ লোকসভাৰ আসন কেইখন, সেইটো আপোনালোকে বিশেষ জনা দৰকাৰ। একচুৱেলি অসমৰ লোকসভাৰ আসন হৈছে 14খন আৰু ৰাজ্যসভাৰ আসন হৈছে 7খন। গতিকে আপোনালোকে এইটো মনত ৰাখি থ'ব। ইয়াত সুধিলে আপোনালোকে গমেই পাইছে। ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ। অসম বিধানসভাৰ মুঠ 124টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা কিমান? মানে অনুসূচিত মানে SCৰ বাবে কেইটা সমষ্টি একচুৱেলি ৰিজাৰ্ভেশ্যন কৰি ৰাখিছে, সেইটো হৈছে অপশ্যন। আপোনালোকে ৰাজ্যসভাৰ সদস্যটো চিটৰ সৈতে মিলাই ৰাখিলে হ'ল। একচুৱেলি 7টা সমষ্টি ৰিজাৰ্ভেশ্যন কৰি ৰাখিছে। ইয়াৰ পিছত আছে অসম বিধানসভাৰ মুঠ 124টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত? এইটো হৈছে একচুৱেলি STৰ বাবে। গতিকে 14টা বিধানসভাৰ চিট ৰিজাৰ্ভেশ্যন কৰি ৰখা হৈছে অসমৰ ST সকলৰ কাৰণে। ইয়াৰ পিছত আহিছে অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি আছিলে? অসমৰ চাহ জনগোষ্ঠীৰ সম্প্ৰদায়ৰ ফালৰ পৰা অহা মহিলা মন্ত্ৰীগৰাকীৰ নাম কি আছিলে? তেওঁ উত্তৰত ইয়াত কেইবাজনো দিয়া আছে, তাৰ ভিতৰত আছে ৰূপম কুৰ্মী হৈছে অসম চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা। ইয়াৰ পিছত হৈছে কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিলে? ইয়াৰ অপশ্যন কেইবাটাও দিছে। গতিকে আপোনালোকে জনা দৰকাৰ যে কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য আছিলে সুৰেণ বৰগোহাঁই। কোন আছিলে? সুৰেণ বুঢ়াগোহাঁই। ভুল হৈছে দেই, ক্ষমা কৰিব। সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিলে? এইটো সকলোৱে জনা দৰকাৰ। কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা আছিলে ৰেণুকা দেৱী বৰকটকী। ইয়াৰ পিছত আহিছে অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকীৰ নাম কোন আছিলে? মানে আপোনালোকে অলপ আগত পাই আহিছে যে প্ৰথম মহিলা মন্ত্ৰী আছিলে বনেলী সাংমেং আৰু তেওঁ আছিলে অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা। ইয়াৰ উত্তৰটো হ'ব বনেলী সাংমেং। অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিলে? ইয়াত অপশ্যন কেইবাটাও দিছে, তাৰে হৈছে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাইছিলে 1979 চনত। 1979 চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিলে। ইয়াৰ পিছত দিছে অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কেতিয়া বলবৎ কৰা হৈছিলে? অপশ্যন কেইবাটাও দিছে, আপোনালোকে জনা দৰকাৰ যে 1990 চনত অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিলে। প্ৰথমবাৰ 1980 চনত আৰু 1979 চনত আৰু প্ৰায় 11 বছৰ মূৰত 1990 চনত দ্বিতীয়বাৰৰ বাবে 1990 চনত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন অসমত বলবৎ কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, সংবিধানৰ 244 নম্বৰ 1 আৰু 275 নম্বৰ 2 অনুচ্ছেদ অনুসৰি ষষ্ঠ অনুসূচীত উল্লেখ থকা স্বায়ত্তশাসিত জিলা প্ৰশাসনৰ বাবে কোনজন প্ৰশাসনীয় মুৰব্বীক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে?
অনুসূচিত ষষ্ঠ অনুসূচিত উল্লেখ কৰা স্বায়ত্তশাসিত জিলা প্ৰশাসনৰ বাবে কোনজন প্ৰশাসনীয় মুৰব্বীক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে। একচুৱেলি তেনেকুৱা ঠাইবোৰ যিহেতু ষ্টেটত আছে, গতিকে ৰাজ্যপালকে সেনেকুৱা বিশেষ ক্ষমতা প্ৰদান কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ লোক বাস কৰা অঞ্চলৰ বাবে স্বায়ত্তশাসন প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিব পৰা বিশেষ ক্ষমতা কাৰ হাতত আছে। এতিয়া আপোনালোকে গমে পাইছে যে যিহেতু ষষ্ঠ অনুসূচী অনুসৰি এনেকুৱা অঞ্চলৰ বাবে ৰাজ্যপালৰ হাতত প্ৰশাসনীয় মুৰব্বীৰ বিশেষ ক্ষমতা আছে, গতিকে এতিয়াও বৰ্তমান তেওঁৰ হাততে বিশেষ ক্ষমতা আছে ৰাজ্যপালৰ হাততে। ইয়াৰ পিছত আছে ভাৰতীয় সংবিধানত কিমান নং অনুচ্ছেদ মতে ৰাজ্যিক বিধানসভাৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন সদস্য সংখ্যা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ অপশ্যন কেইবাটাও দিছে যে ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ মতে ৰাজ্যিক বিধানসভাৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন সদস্য সংখ্যা নিৰ্ধাৰণ কৰা হৈছে। এইটো হৈছে 170 নম্বৰ অনুচ্ছেদ অনুসৰি। বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে। বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে আপোনালোকেতো সেইটো জানেই যে সকলো লগ লাগি বিধানসভাৰ সকলো সদস্যই লগ লাগি তেওঁক নিৰ্বাচন কৰে। ইয়াৰ পিছত অসম চুক্তি কেতিয়া স্বাক্ষৰ হয়। এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে। এইটো প্ৰশ্ন আপোনালোকে জনা দৰকাৰ যে ৰাজীৱ গান্ধী চৰকাৰৰ দিনত অসম চুক্তি স্বাক্ষৰিত হৈছিলে। ৰাজীৱ গান্ধী চৰকাৰ যিহেতু ৰাজীৱ গান্ধী সম্পৰ্কৰ কথা আহে, তেতিয়া 1985 বুলি আপোনালোকে মনত ৰাখি দৰকাৰ। 1985ৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ পিছত আহিছিলে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন আছিলে। এইটো আপোনালোকে সকলোৱে জানে। অসমৰ প্ৰথমগৰাকী শ্বহীদ আছিলে পিয়লি ফুকন। বিধানসভাৰ অধিৱেশনত অনুষ্ঠিত কৰিবৰ বাবে কিমান সংখ্যক সদস্য উপস্থিত থাকিব লাগে। বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে 1/2 সদস্য উপস্থিত থাকিব লাগে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কোন আছিলে। অসমীয়া ব্যক্তি কোন আছিলে জাতীয় কংগ্ৰেছৰ সভাপতি পদত। তেওঁ আছিলে দেৱকান্ত বৰুৱা। 1930 চনত অনুষ্ঠিত লণ্ডনৰ ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়াগৰাকীৰ নাম কোন আছিলে। তেওঁ হৈছে চন্দ্ৰধৰ বৰুৱা। একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিলে। এইটো সকলোৱে জানে, প্ৰয়াত তৰুণ গগৈ ছাৰ। ইয়াৰ পিছত আছে তলৰ কোনগৰাকী ব্যক্তি দুবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত ব্যক্তি নহয়, মানে দুবাৰকৈ তেওঁ হোৱা নাই। ইয়াৰ অপশ্যনটো হৈছে কি কেশৱ চন্দ্ৰ গগৈ। বাকী তিনিজন গোপীনাথ বৰদলৈ, প্ৰফুল্ল কুমাৰ মহন্ত আৰু হিতেশ্বৰ শইকীয়া দুইবাৰকৈ মুখ্যমন্ত্ৰী হৈছে, কিন্তু কেশৱ চন্দ্ৰ গগৈ এবাৰে মুখ্যমন্ত্ৰী হৈছে। অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম কি আছিলে। একচুৱেলি অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম কি আছিলে। হেনৰী জোচেফ টুইনাম আছিলে অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিলে। অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিলে। হেনৰী জোচেফ টুইনাম। কিন্তু স্বাধীন অসমৰ ৰাজ্যপালগৰাকীৰ নাম যদি সোধে আপোনালোকে তাৰ উত্তৰটো বেলেগ হ'ব। তাৰ উত্তৰটো আমি অলপ আগত উল্লেখ কৰি আহিছোঁ যে আকবৰ হাইদৰি ছাৰ হ'ব। কিন্তু অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল ক'ব গ'লে ইমানে ব্ৰিটিছৰ কালচোৱাত তেওঁ আছিলে হেনৰী জোচেফ টুইনাম। ইয়াৰ পিছত আহিছে 1929 চনত ব্যৱস্থাপক সভালৈ নিৰ্বাচিত হৈ মন্ত্ৰীত্ব পদ লাভ কৰা অসমীয়া ব্যক্তিগৰাকীৰ নাম কি আছিলে। অপশ্যনটো আপোনাৰ কৈছে 1929 চনত ব্যৱস্থাপক সভালৈ নিৰ্বাচিত হৈ মন্ত্ৰীত্ব পদ লাভ কৰা অসম ব্যক্তিগৰাকী কোন আছিলে। তেওঁ আছিলে কনকলাল বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে অসমৰ কোনগৰাকী ব্যক্তিয়ে প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল হিচাপে তামিলনাডু 1958 চনত কাৰ্যনিৰ্বাহ কৰিছিল। সেইটো আপোনালোকে সকলোৱে জানেই, আমি অলপ আগত উল্লেখ কৰি আহিছোঁ, অলপ আগত পঢ়ি আহিছোঁ। গতিকে অসমৰ বিষ্ণুৰাম মেধিয়ে তামিলনাডুত 1958 চনত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত আছিলে তলৰ কোনগৰাকী প্ৰখ্যাত অসমীয়া ৰাজনীতিবিদে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ উপৰি অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিলে। তেওঁ হৈছিলে হেম বৰুৱা। কোন আছিলে। হেম বৰুৱা। ইয়াৰ পিছত আছে ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে সংবিধানৰ কিমান নং অনুচ্ছেদত উল্লেখ আছে। ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে সংবিধানৰ 344 নং অনুচ্ছেদত উল্লেখিত হৈ আছে। তাৰপিছত আছে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়সৰ সীমা হ'ব লাগিব। এইটো সকলোৱে জানে, ৰাষ্ট্ৰপতি আৰু ৰাজ্যপাল প্ৰায় একেই সময় লাগে বয়সৰ বাবে। এইটো হৈছে 35 বছৰ
মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে সেইটো আপোনালোকে জনা দৰকাৰ। যেনেকৈ দেশৰ প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে, তেনেকৈ ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে। ইয়াৰ পিছত কৈছে ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ? ৰাষ্ট্ৰপতি হ'লেই পায় 5 বছৰ। ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হ'ল ৰাজ্যপাল। এই উত্তৰটো আপোনালোকে সকলো ৰাজ্যৰ যিবোৰ বিশ্ববিদ্যালয় আছে সকলো বিশ্ববিদ্যালয়ৰ সেই ৰাজ্যৰ ৰাজ্যপালজনে হৈছে মূল আচাৰ্য। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যসকলক কোনে নিযুক্তি দিয়ে? একচুৱেলি প্ৰিন্সিপালসকলক কোনে নিযুক্তি দিয়ে? তেওঁ হৈছে প্ৰিন্সিপালসকলক নিযুক্তি দিয়ে, ৰাজ্যপালে নিযুক্তি দিয়ে। ইয়াৰ পিছত আছে 44 নম্বৰৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিযুক্তি কোনে দিয়ে? বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিযুক্তি দিয়ে। আৰু অপশ্যন কেইবাটাও আছে, ইয়াৰ উত্তৰটো হৈছে ৰাজ্যপালে। ইয়াৰ পিছত কৈছে উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে? গতিকে উচ্চ ন্যায়ালয় যিহেতু ৰাজ্যৰ ভিতৰত আছে, ৰাজ্যপালে নিয়োগ কৰে। ইয়াৰ পিছত আছে বিধানসভাৰ অধিৱেশনত আহ্বান, ভংগ আৰু স্থগিত কৰাৰ ক্ষমতা কাৰ ওচৰত ন্যস্ত আছে? সেইটো আছে ৰাজ্যপালৰ ওচৰতে আছে। ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী কোন? ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী ৰাজ্যপালে। ৰাজ্যপালক নিযুক্তি কোনে দিয়ে? ৰাষ্ট্ৰপতিয়ে দিয়ে। সেইটো আপোনালোকে জনা দৰকাৰ। মুখ্যমন্ত্ৰীৰ কাৰ্যকাল হ'ল এইবোৰ 5 বছৰ। এইবোৰ চিম্পুল কুৱেশ্যন, আপোনালোকে জানিব। মন্ত্ৰী পৰিষদৰ কাৰ্যকাল কিমান? মন্ত্ৰী পৰিষদৰ কাৰ্যকাল আপোনালোকে সকলোৱে জানে 5 বছৰে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আপোনালোকে উপকৃত হ'ব। এনেকৈ আমাক উপাৰ্জন সহায় কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।